Hello and welcome back to my YouTube channel. গৈ আছো আমাৰ লগৰে মিঠুস ব্লগৰ ঘৰত আৰু তাই মানে কি হৈছে 1K হোৱাৰ পাৰ্টি এটা দি আছে আমাক সকলোকে আমাৰ জিৰহাটৰ যিমান সকল ইউটিউবাৰ আছিল সকলোকে আমাক তালে নিমন্ত্ৰণ কৰিছে আৰু তাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি গৈ আছো মোৰ লগত এতিয়া গৈ আছে আমাৰ মাইনা নকচাৰী এফালে আৰু মই ড্ৰাইভ কৰি গৈ আছো সেই কাৰণে বেছি ৰাস্তাত ইমানকে কৈ নাযাও মানে ৰাস্তাটো ফোকাস কৰিব লাগিব যেহেতু আৰু বলক তেনেহলে আমি তাতে গৈ একেবাৰে লগ পাওঁ আৰু ৰাস্তাৰ ফুটেজ moments later. Finally guys আমি মিঠু ঘৰ পাই গলো আৰু দেখাই আছো লগৰ গুটে সকলক 1 মিনিট গাড়ী পা নামি ললো এইগাল আমাৰ গুটেই গাল সৈন্য সামান্ত আহি ইয়াত পাই গল এইবিলাক कौन है ये लोग कहां से आते हैं সব ভোক লাগি গৈছে জাগে ন ৰৈ ৰৈ আমি বেছি দেৰি কৰিলো এই আমি ভিতৰত প্ৰৱেশ কৰিলো আৰু একজন বহি আছে আগে আহি তাৰ পিছতে আৰু এখন দেখিছে বেনাৰ ইউটিউব মিঠুস লাইভ 1000 সাবস্ক্ৰাইবাৰ বুলি লিখি দিছে আৰু এজনী হল মিঠু তাই ফটোখন দি থৈছে আৰু এনেকৈ ধুনীয়া ধুনীয়াকৈ বেলুন লগাই থৈছে আমি এটা এনেকৈ ফুটাই দিওঁ ও মা বঢ়িয়া তাৰপিছত এজনী অলপ ভয় খালে দেই ভয় খাই গ'ল বহিছে দাঙি দিছে এতিয়া খাবলৈ যাব লাগে ন মিঠুসক দেখাই নাই যে এটা ঘৰলৈ আহিছোঁ লগ পাই গ'লো হয় আৰু কিমান হ'ল ছাবস্ক্ৰাইবাৰ 1000 সাবস্ক্ৰাইবাৰ তাৰপিছতে দেৰিকে পাৰ্টি দিছে দেই মানে কনজুচ অলপ আৰু এইটো নামটো চাব আপোনালোকে এই নামটো চাৰ্চ কৰি আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো হয় আৰু এইটো কেক নিজে বনাইছে বোলে এতিয়া কাটিব লাগে ন এটা চিঞৰ লাগে চিঞৰ হাত কপি গেল চলাই খাতা everyone get to you হাত চাপৰি দিয়া কি কৰি আছে সবকে বহুত বহুত বেছি ধন্যবাদ মোৰ 1K হৈ গ'ল বহুত বেছি সোনকালেও নহয় আৰু অলপ সোনকালে 10K কৰি দিব সকলোৱে আজি 1K অকমান সৰুকৈ সেলিব্ৰেশন কৰিলো সকলো আহিলে অহাৰ কাৰণে বহুত ভাল লাগিলে আৰু লাষ্টখিনি চাই থাকক আৰু সকলোৱে আমি খানা খাবলৈ সোমাই এয়া দেখাই দিছোঁ অকণমান খানাত কি আছে মানে আজি মঙ্গলবাৰ তাতে আজি মঙ্গলবাৰ কাৰণে মোৰ একো খোৱা নহয় মাছ মাংসটো নাখাওঁ তথাপি দেখাই দিছোঁ আপোনালোক এইফালে আমাৰ খাই হৈ গ'ল এইবিলাক ভাত দেখিছে আৰু এইজনক চাই লওক এয়া আছে চব ওচৰত চপাই লৈছে গোটেইগাল খাই খতমে হোৱা নাই ই বোলে ৰামায়ণৰ কুম্ভকৰ্ণ ওলোৱা পাৰ্টটো খুব চালে সেইকাৰণে খুব খাব পাৰে কি কোৱা মাইনা নকলে চেনেলটো আছে সাবস্ক্ৰাইব কৰি দিব তেতিয়া আৰু অলপ বেছিকৈ ফাইনেলি গাইজ ভাত পানী খোৱা হৈ গ'ল আৰু ইয়াৰ পৰা এতিয়া বিদায় মাগিব লাগে আৰু এইজনী মিঠুস তাইও ব্লগ কৰি আছে এইটো লাইট জ্বলাই পিনে সেই কৈ আছে আৰু কৈ থাকিব কৰি থাকেগা থাকিব আৰু ৰেহেগা মস্ত জোক মাৰা আৰু এইফালে আমি এতিয়া যাবলৈ লৈছোঁ এই সকল ওলালে অলৰেডি জোতা চোতা পিন্ধি আৰু কি বুলি কয় বাইক লৈ আহিছিলে আমি গাড়ীত আহিছিলোঁ সেইকাৰণে অকণ আমি লাহে লাহে যাম ন ঠাণ্ডা নোপোৱাকৈ আৰু এইফালে মিঠুসৰ কোন হয় এয়া শাহুমা এয়া আৰু এগৰাকী
নহয় তাৰপিছতে এইফালে মিঠু চলাই ভাগিন দেই ব্লগটো মানে বেছি নাছিলে ইমানেই আছিলে তাই ঘৰলৈ যোৱা এটা সৰু ব্লগ কৰিলোঁ মানে যিখিনি এনজয়মেণ্ট হ'ল আৰু ভাল লাগিলে তাহাঁতৰ ঘৰত গৈ কিনে আৰু লগৰ গোটেইখিনি আহিছিলে গোটেইখিনি অহাৰ কাৰণে আৰু অলপ ভাল লাগিলে এনজয়মেণ্টো কৰিলোঁ আৰু এইফালে দেখিছে গাড়ী চলাই আছোঁ গাড়ী চলাই ভিডিঅ' কৰি গৈ আছোঁ ভিতৰৰ লাইটটো লগাই লৈছোঁ আৰু বাকী কেনেকুৱা হৈছে বাৰু ক'ব ধৰিব পৰা নাই বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো টিপি দিব আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু কি ক'ম অকণমান উৎসাহ পাম আপোনালোকে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰে চেনেলটো আগলৈ নতুন ভিডিঅ' বনাই যাম আৰু নতুন এটা ভিডিঅ'ত পাম আজিলৈ বাই বাই টেক কেয়াৰ